আগফালে আছে আপোনালোকৰ পাঠশালাৰ মেইন ব্ৰিজখন আৰু লেফ্ট চাইডে আছে পাঠশালাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলখন আৰু এইফালেদি সোমাই পিনে আপোনালোকৰ CM-AAA মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ আজি প্ৰথম দিন ট্ৰেইনিঙৰ আৰু এই ট্ৰেইনিঙত কি শিকালে কি শিকোৱা হ'ল বা কি বিষয়ে শিকোৱা হৈছে সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কাৰণ আজি আমাক কি হৈছে ট্ৰেইনিঙৰ মাজত খোৱা বোৱাটো দিয়া হৈছে, কি খোৱা বোৱাটো দিছে। আপোনালোকে যদি যাবলৈ ওলাইছে বা আপোনালোকৰ যদি নেক্সট বেষ্টত আপোনালোকৰ নাম আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চাই কেনে এক্সপিৰিয়েঞ্চ পাব, কি কৰিব লাগিব, কি নথি নিব লাগিব, কি আপোনালোকে সজাগতা থাকিব লাগিব, সকলো ধৰণৰ কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ আজিৰ এটা অন্য নতুন ব্লগলৈ। তো এতিয়া মই ভিতৰত সোমাই যাই আছোঁ পাঠশালাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ। এইপিনে সোমাই পেলাই আপোনালোকে দেখা পাব ধুনীয়া লেফ্ট চাইডেও গছ গছনি আছে, ৰাইট চাইডেও আপোনালোকৰ গছ গছনি আছে। যদিও আজি ইমান গৰম আছিল তথাপিও কিন্তু এই গছ গছনিবোৰৰ কাৰণে কি হৈছে গছৰ ছাঁত আমি জিৰাবলৈ পাইছোঁ বা বহুত ইমান এটা গৰমত প্ৰভাৱ পৰা নাছিল গছ গছনিবিলাকৰ কাৰণে। স্কুলখনত আহি খুবেই ভাল লাগিল। তো আপোনালোকে লেফ্ট চাইডে দেখা পাইছে কি যিবিলাক হিতাধিকাৰী আছে তেওঁলোকৰ বাইকবিলাক লেফ্ট চাইডে থৈ দিছে আৰু ৰাইট চাইডে আপোনালোকৰ এইটো সোমাই যোৱা ৰাস্তা। ইয়াত বহুতো হিতাধিকাৰী আহিছিলে আজি। এটা সমষ্টিত 150কৈ মানুহ কি কৰা হৈছিল, ট্ৰেইনিং দিয়া হৈছিল। এতিয়া মই এইফালে সোমাই যাই আছোঁ। সোমাই যাই কিনে আপোনালোকক গোটেইখিনি দেখাই আছোঁ কি হৈছিল কি হোৱা নাই। তো সোমাই পিনে মই ইয়াতে দেখা পালোঁ ৰাইট চাইডে চাওঁ আপোনালোকে, ৰাইট চাইডে দেখা পাব কি চব্জি কাটি আছে। তাৰপিছত মই এইফালে সোমাই গ'লোঁ, দেখালোঁ ৰঙালাও কাটি আছে, পিঁয়াজ কাটি আছে, জালুক। তাৰপিছত লেফ্ট চাইডে আহি পেলাই মই কি কৰিলোঁ, মোৰ নামটো কোনটো ৰুমত দিছে মোৰ নামটো চেক কৰিলোঁ। ইয়াতে চালোঁ যে ইয়াত নামটো মোৰ নাই। তো নেক্সটত গ'লোঁ, নেক্সটত চালোঁ, তাতো নাই। আমাক 3টা ৰুম দিছিলে। তো 3 নম্বৰ ৰুমত মই গ'লোঁ, 3 নম্বৰ ৰুমত মোৰ নামটো পাই গ'লোঁ। তো কি হ'ল ৰুম নম্বৰটো যিটো পালোঁ তাৰপিছত ৰুমটো সোমাই গ'লোঁ। ৰুমটো মই আপোনালোকক এতিয়া দেখাই আছোঁ। চাওক ৰুমটো বহুত বেছি ডাঙৰ হয়। ইয়াতে কি হয় এটা লাইনত আপোনালোকৰ 12 যোৰা বেঞ্চ দিছিলে। টোটেল কি হৈছে 3টা লাইন বা 12 × 3 = 36 যোৰা কি হৈছিল ডেস্ক বেঞ্চ দিছিলে। তো ইয়াতে বহি আছিলোঁ। তাৰপিছত কি হ'ল শেষত এই ৰুমটো চেঞ্জ কৰি দিছিল। পিছত কিবা খেলি মেলিৰ কাৰণে ৰুমটো চেঞ্জ কৰি দিয়া হ'ল। তাৰপিছত মই এতিয়া আহিলোঁ নেক্সট ৰুমটোত এতিয়া ট্ৰেইনিং চলি আছে। আমাৰ ট্ৰেইনিং চলি আছে। শিকোৱা হৈছিল যে কেনেকৈ কামবোৰ কৰিব লাগে বিজনেছ আমাক প্লেনটো শিকাই দিছিলে। মানে কেনেকৈ ছাগল গৰু কেনেকৈ পুহিব লাগে সেইটো শিকা নাই, শিকোৱা হৈছে যে আপোনালোকে বিজনেছটো কৰিলে কেনেকৈ মানে পইচাৰ হিচাপবিলাক ৰাখিব লাগে সেইবিলাক শিকোৱা হৈছে ধুনীয়াকৈ। ধৰক আপোনালোকৰ 75,000 টকা প্ৰথমতে পাইছিলোঁ। তো তাৰে 20-30,000 টকাৰ ঘৰটো বনাব লাগে, 20-30,000 টকাৰ ছাগল গৰু কিনিব লাগে। তাৰপিছত মুঠ অকণমান হাতত টকা ৰাখিব লাগে। তাৰপিছত কি হৈছিল ট্ৰেইনিঙৰ মাজতে কি হৈছিল বাইদেউ এজনী আহি পেলাই আমাক কি কৰিছিল ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন দিয়া হৈছিল। তাত আমি কি কৰিব লাগে আধাৰ কাৰ্ড আৰু আমাৰ যিটো আমাৰ ছিগনেচাৰ সেইটো লিখিব লাগে। এজন হিতাধিকাৰী কি কৰিল তাত কোনোবা বেলেগ নামৰ জেগাত বেলেগে কি কৰি দিল ছিগনেচাৰটো তাই মাৰি দিছে। তাৰপিছত এইখন হ'ল ফৰ্মখন, তাত আমি কি কৰিব লাগে লিখিব লাগে নামবিলাক। অলপ সময় ট্ৰেইনিং হোৱাৰ পিছত আমাক লাঞ্চ ব্ৰেক দিলে। তো লাঞ্চত আমি আহিলোঁ। বুকে ছিষ্টেম হয়, ইয়াতে প্লেটখন ল'ব লাগে, দিয়া মানুহ আছে 2-3জন, তাত আমি ল'লোঁ। এয়া চাওক দালি, ৰঙালাও আৰু নেমু টেঙা। তো এইখিনি খালোঁ। এইখিনি খাই পেলাই আমি অলপ 1 ঘণ্টামান ৰখি পিনে 1 ঘণ্টামান ৰখাৰ পিছত আমি কি কৰিলোঁ ঘৰমুৱা হ'লোঁ। তো আজি এইখিনি আছিল, এইখিনি ট্ৰেইনিং শিকোৱা গৈছে আৰু 2 দিন আছে। তো 2 দিন ট্ৰেইনিঙত কি হয় আপোনালোকক মই জনাই দিম। তো আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো মোৰ প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম।